এইটো এটা হেলমেটে এটা পৰিয়াল বচাইছে। দেখাই আছোঁ কেনেকৈ কি হৈছে, আপোনাক দেখাইছোঁ ৰ'ব। এইটো হেলমেটে এটা পৰিয়াল বচাইছে। তো কেনেকৈ কি হৈছে কৈ আছোঁ, তাৰ আগত আপুনি গুড মৰ্ণিং গাইজ, ৱেলকাম টু মাই আনাদাৰ নিউ ব্লগ। তো এতিয়া 7টামান বাজিবলৈ হ'ল আৰু এতিয়া মোবাইলটোত মই ভিডিঅ' বনাই আছোঁ। চাৰ্জ এদাই হ'লেই তাৰ চাৰ্জটো দি লওঁ 1 ঘণ্টামান, 8টা বজাত যাম। তেতিয়ালৈকে চাৰ্জটো দি লওঁ, নহ'লে আকৌ ভিডিঅ' বনোৱাৰ পৰা নহ'বই। ক'ত যাওঁ আমাৰ ঘৰ যাওঁ কেতিয়া মই দোকান যাওঁ। ওলালে আমাৰ ঘৰ যাব মহামাৰী ঘৰলৈ যায়। বাই 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 দিয়া, বাই বাই দিয়া, বাই বাই। এইটো হৈছে মোৰ খুৰী ল'ৰা, মমায়েকৰ ঘৰলৈ যায় আজি লাহিং। এতিয়া দোকান যাবলৈ ওলালোঁ। আজি কৃষ্ণ অহা অকণমান দেৰিয়ে হৈছে, মোৰ কম্পিউটাৰ ক্লাছো আছে, অকণমান দেৰি হ'বগৈ। এতিয়া জানো কি কৰি আছে সিমান দেৰি। মোৰ এতিয়া কম্পিউটাৰ ক্লাছ আছে, ই যাবগৈ। এতিয়া কম্পিউটাৰ ক্লাছ কৰিম, বিল্ডিংটো পঢ়োঁ। ইয়াত কৰা হ'ব কম্পিউটাৰ ক্লাছ। যা ৰাতি না এনেকৈ আগে পাইছোঁ। আজি ক্লাছটো সোনকালে পাম, তেনে ন। এইটো এটা হেলমেটে এটা পৰিয়াল বচাইছে। দেখাই আছোঁ কেনেকৈ কি হৈছে, আপোনাক দেখাইছোঁ ৰ'ব। এইটো হেলমেটে এটা পৰিয়াল বচাইছে। তো কেনেকৈ কি হৈছে কৈ আছোঁ, তাৰ আগত আপোনালোকে এটা ভিডিঅ' চাই লওক। এই ভিডিঅ'টো চাই লওক, তাৰপিছত আপোনালোকক মই কৈ আছোঁ। নৰ্মেলি কি কৰোঁ যে পুলিচৰ ভয়ত নহ'লে বা গৰম উঠিছে বুলি হেলমেট নিপিন্ধোঁ। তো দেখিলে এতিয়া ভিডিঅ'টো, এই হেলমেটটো নিপিন্ধা হ'লে আজি সেই মানুহজন মৰিল হয়। তো অকল তেওঁৱে নহয়, তেওঁৰ আশাত যোনটো পৰিয়াল যি আছে তেওঁৰ ওপৰত ভৰসা কৰি, সেই গোটেই পৰিয়ালটো তেওঁ অনাথ কৰি থৈ গ'লহেঁতেন। তো এনেকুৱা নহয় যে আপুনি পুলিচৰ পৰা বাচিবলৈ হেলমেট পিন্ধিছে বা গৰমৰ পৰা বাহানা কৰি, সেইটো নহয়। মানে নিজৰ ছেফটিৰ কাৰণে হেলমেটটো পিন্ধিবই লাগে। মোৰ কিবা ক্ষেত্ৰত কেতিয়াবা নিপিন্ধোঁ, কিন্তু এতিয়া এই কেছটো দেখাৰ পিছত কিন্তু মই যেতিয়াই বাইক চলাম তেতিয়াই মানে হেলমেট পিন্ধিহে চলাম। তো আপোনালোককো কৈছোঁ যে হেলমেট নিপিন্ধাকৈ বাইক আদি নচলাব। তো আপোনালোকে কেতিয়া ক'ত কি হৈ যায় ঠিকানা নাই। আজিকালি বহুত ডাঙৰ কেছ হৈ আছে, পটককৈ ফিটাতে এক্সিডেণ্ট হৈ মানুহ মৰি যায়। তো অকণমান ছেফটিত থাকক, কেয়াৰফুল হৈ থাকক। চাহ বহুত দেৰি হ'ল, চাহ খাওঁ এতিয়া। ঘৰত চাহ নবনাওঁ, ইয়াত চাহ বনাই আছোঁ। চাহটো ৰেডি হৈ আছে, অলপ দেৰি চাহপাত দিম আৰু বনি যাব। এই চাহপাত কেইটামান দিয়ে দিওঁ দিয়ক, নিজে নিজে বনি থাকিব, গৰম হ'ব বনি থাকিব।
যা বেছি পৰি গ'ল যা এই চাহপাত বেছি পৰি গ'ল পানী অকণ দি দিব লাগিব যা কি হ'ব পুৰা কাৰা চাহ হৈ যাব ই হৈ যাওক মাৰি দিওঁ হৈ থাকিব এতিয়া নিজে চাহটো হৈ গ'ল এতিয়া ফাঁকি দিওঁ কি হ'ব ঠিকানা নাই অলপ কাঢ়া হ'ল চাহটো চাহপাতটো বেছিয়ে পৰি গ'ল কি হ'ব ঠিক নাই খাই চাওঁ চাহ মই গোট মাৰি চাওঁগৈ জ্বলি গ'ল ঠিকে আছে ইমানো কাৰা নাই বনাব পাৰিছোঁ ৰুমৰ ভিতৰত এই ফেনখন চাওক এই ফেনখন নাথাকোঁতে অৱস্থা বেয়া হৈ গৈছিলে মালিকৰ ঘৰলৈ গৈছিলে যেতিয়া 42 ডিগ্ৰী চেলচিয়াছত আমাৰ ৰ'দ দিছিলে তেতিয়াতো এইটো ৰুমত থাকিব নোৱাৰে একদম মানে একো বাট চাত নাই নহয় এইটো বাটটো এনেই কামেই নাই একো বাট চাত নাই ৰুমটোত এইটো সোমাই থাকি মানে গা ধোৱা নিচিনা হৈ যাওঁ মানুহ আৰু এইটোতো মেচিনটো মাৰি দিলে চেচেই গা ধুই মানে গোটেই কাপোৰ কানি দি চেচ তো এখন থাকিলে মানে অকণমান সুবিধা হয় মুঠতে ঠাণ্ডাটো পৰি থাকে গৰমটো অকণমান কাটি থাকে ফেন চলাই পিনি বিন্দাছ কাম কৰি থাকে একো নাই কিন্তু ফেনখন নাথাকিবলৈ গৰমত মজা ওলাই যায় চাহটো খাই লওঁ তাৰপিছত পাতি আছোঁ তো ফ্লেক্সৰ মেচিনটো এতিয়া বেনাৰ মাৰিবলৈ ৰেডি কৰা হৈছে এইটো এই দোকানত থাকিব মন নাই আৰু যাওঁগৈ হৈ গ'ল আজি মানে কাইলৈ নতুন এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই